এইয়া এখন ব্ৰহ্মপুত্ৰ নদী, কিমান সুন্দৰ দেখিছেনে? এয়া কাছশিলা, সেইটো শিল, এয়া এইটো কাছশিলা শিল। এইয়া এইখিনিত মানুহৰ গাঁও আছে। এই নদীৰ মাজত চাপৰিত মানুহ ঘৰ বনাই বহি আছে। সেইফালৰ পৰা নদীখন আহিছে এনেকৈ, আৰু এইফালৰ পৰাও আহিছে। এইয়া তিনি চাৰিটামান খুঁটি। সেইফালে নদীৰ কাষতো মানুহ আছে। এইটো হ'ল শিল। ইমান সুন্দৰ এটা পৰিৱেশ। এয়া আমি কাছশিলাৰ ওপৰত আছোঁ। এয়া ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ মাজত দেখিছেনে কেনেকৈ মানুহ বহি আছে, আৰু মাজত বহুত সৰু সৰু চাপৰি, বহুত বহল। ইয়াৰ পৰা ওখ দেখিবলৈ ভিউটো ধুনীয়া হয়। এয়া হয় শিলৰ পাহাৰ। আমি আছোঁ শিৱ মন্দিৰ এভাগত। এয়া শিৱ মন্দিৰ। এয়া আমি চিৰিয়েদি তললৈ নামি যাব লাগিব এতিয়া। আৰু এইফালেদি এনেকৈ আগলৈ সেইটো ৰাস্তাটো চাবলগীয়া জেগা আছে। ইয়াৰ পৰা ওখত আছোঁ আমি। সেয়া এইফালে মানুহৰ ঘৰ দুৱাৰ পথাৰ আছে। এই গছ গছনিৰ সুন্দৰ পৰিৱেশ এটা পাহাৰৰ ওপৰত। পাহাৰটো সম্পূৰ্ণ শিলৰে হয়।